নমস্কাৰ ফাইনেলি ইউচিচি বা ইউনিফৰ্ম চিভিল কোডৰ যিখন বিল আছিলে সেইখন সংসদত পাছ হ'ল আৰু সেই বিলখনত বহুত কেইটামান ভাল কথা হৈছে আৰু কেইটামান দুই এটা অলাগতিয়াল কথা হৈছে আৰু তাৰে ভিতৰত চবতকৈ ভাল কামটো হৈছে যে টোটেল বেন অন পলিগেমি মানে যিবিলাক মানুহে দুটা তিনিটা বিয়া পাতে তেওঁলোকক পুৰা একদম 7 বছৰলৈ জেল হ'ব আৰু এই বিলখনৰ আণ্ডাৰত মেৰেজ আৰু ডিভোৰ্চৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ বাধ্যতামূলক কৰা হৈছে আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আমি যিটো শুনি আছিলোঁ যে চৰকাৰে লিভ ইন ৰিলেশ্যনশ্বিপ যিটো আছে সেইটো বন্ধ কৰিব বুলি কিন্তু একচুৱেলি বাস্তৱ ক্ষেত্ৰত তেনেকুৱা একো নহ'ল লিভ ইন ৰিলেশ্যনশ্বিপক একচুৱেলি লিগেলাইজহে কৰিলে তেওঁলোকে আগতে কি হৈছিল যে এনেই কোনোবা কাৰোবাৰ লগত ভাল লাগিছে আছে সেনেকৈ আজিকালি এতিয়া কি কৰিলে চৰকাৰে যে যদি লিভ ইন ৰিলেশ্যনশ্বিপত থাকে তেনেহ'লে তেওঁলোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পঞ্জীয়ন কৰিব লাগিব কৈ উইদিন 30 ডেইজ আৰু এনেকুৱা যদি নকৰে তেনেহ'লে তেওঁলোকৰ 3 মাহলৈ জেল হ'ব পাৰে আৰু কাৰোবাৰ যদি লিভ ইন ৰিলেশ্যনশ্বিপত থকা সময়ত যদি সন্তান জন্ম পায় তেনেহ'লে সেই সন্তানটোৱেও সম্পূৰ্ণ ৰাইটছ পাব আৰু তেখেতৰ পাৰ্টনাৰজনীয়ে বা তেখেতৰ ল'ৰা ছোৱালী যি হয় সেই তেওঁলোকেও মেইনটেনেন্সৰ চাৰ্জ তেওঁলোকে বিচাৰিব পাৰিব আৰু বিয়াৰ ক্ষেত্ৰত আগৰ নিচিনা ৰুলটোৱে আছে ল'ৰাৰ কাৰণে 21 বছৰ আৰু ছোৱালীৰ কাৰণে 18 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে আগতে কৈ আছিলে যে তেখেতে ছোৱালীৰ বয়সো 21 বছৰলৈ বৃদ্ধি কৰিব কিন্তু বাস্তৱ ক্ষেত্ৰত তেনেকুৱা নহ'ল আৰু যিটো ভাইটি ভণ্টি বা ভায়েকৰ মাজত যিবিলাক সম্পত্তিৰ ভাগ বতৰা হয় সেইবিলাক সম্পূৰ্ণৰূপে সমানকৈ হ'ব এতিয়া এই বিলখনৰ মেজৰ এক্সেমশ্যনছটো কি হৈছে যে ট্ৰাইবেল মানুহখিনিক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে এটা কথা বুজি পোৱা নাই যে ইমান যদি ভাল এখন বিল হয় ইউচিচিখন তেনেহ'লে ট্ৰাইবেল মানুহখিনিক ইয়াৰ পৰা কিয় বাদ দিছে ভাল বস্তু এটা তেওঁলোক আঁতৰাই ৰখাৰ কাৰণটো কি তেওঁলোককো দিব লাগে ইমান ভাল বস্তু যদি আনিছে চৰকাৰে প্ৰকৃততে যদি ভাল চিন্তা কৰি যদি আনিছে তেওঁলোককো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো দৰকাৰ আছিলে আৰু এই বিলখন অনা চবতকৈ মোৰ এটা বস্তু ভাল লাগিছে যিবিলাকে দুটা তিনিটা বিয়া পাতি ফুৰে সেইকেইটাক চৰকাৰে নাকি লগাইছে